কি বাইদেউ অঁ ভিডিঅ' লৈছোঁ বাইদেউ আপোনাৰ ওলাই নিছোঁ বেয়া হৈছে নেকি এনেই ওলাই নিছোঁ আৰু আপোনাৰ ক'ত গৈছিলে ক'ৰ পৰা আহিলে বজাৰ কৰিবলৈ চাহ আহিলে জানো প্ৰতীক চাহ আহিলে ক'ত আছে এতিয়া প্ৰতীক চাহ ক'ৰ অঁ অঁ এইটো কিনো চাটনি বাইদেউ বাইদেউ ভিডিঅ' লৈ থৈ দিছোঁ এইটো কিনো এইটো বাইদেউ বিলাহী বিলাহী ভাজি নাই নাই মাছৰ তৰকাৰী মাংস নোখোৱা মানুহ অঁ মাছৰ লগাব অঁ যিবিলাক মাংস নাখাব তেওঁলোকৰ কাৰণে এই আমাৰ ইউনিট ছেক্ৰেটাৰী বিপুল শৰ্মা ছাৰ ছাৰ হাই কৰি দিয়া কি মাংস লোকেল কুকুৰা ন অঁ প্ৰতীক চেতিয়া ছাৰৰ আজি ৰিটায়াৰমেণ্ট নহয় নহয় খানাই ৰিটায়াৰমেণ্ট খানা হ'ব এইটো কি হৈছে কোৱা এইটো চালাড ন চালাড ন নমস্কাৰ হাই হেল্ল' এই আমাৰ ষ্টাফৰ ডাঙৰ বাইদেউ দীপ্তি বা আৰু মৌচুমী বা এয়া ৰাখি দিম আজি এই আমাৰ ৰান্ধনীশালৰ দৃশ্য ৰান্ধনীশালত আমাৰ ৰান্ধনী আৰু আমাৰ ষ্টাফে খানা বনাই আছে আজি স্পেচিয়েল খানা আমাৰ এই মাহত অৱসৰ হ'বলগীয়া আমাৰ শ্ৰদ্ধা শিক্ষাগুৰু আমাৰ কলিগ আমাৰ সহকৰ্মী প্ৰতীক চেতিয়া ছাৰৰ সন্মানাৰ্থে আমাৰ ষ্টাফে আয়োজন কৰে ভোজ খানা প্ৰস্তুত চলি আছে শিক্ষাগুৰু আমাৰ সহকৰ্মী এই মাহত নহয় কোন মাহ ফেব্ৰুৱাৰী 28 তাৰিখে অৱসৰ গ্ৰহণ কৰিব ছাৰে আৰু ছাৰৰ সন্মানাৰ্থে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আমাৰ ষ্টাফে আজি খানা আয়োজন কৰিছে ছাৰ আপুনি এই বিদ্যালয়ত কোন চনত আপুনি জইন কৰিছিলে মই পঢ়োঁতে 92 15 জুনতেই কৰিছিলোঁ কিন্তু মোৰ পোষ্টটো তেতিয়া মানে এইটো ছাছপেনশ্যন ভেকেঞ্চি পোষ্ট আছিলে হয় তাৰপৰা 93 পহিলা মে'ৰ পৰাহে মোৰ আচল চাকৰি এতিয়াতো আপোনাৰ কিমান পৰা 92ৰ পৰা ন কিমান বছৰ কৰিলে আপুনি এতিয়া এনেই প্ৰায় 32 বছৰ পাৰ হ'ল কৰিলে ন অঁ এতিয়া আজিতো আপোনাৰ কাৰণে আমি সন্মানাৰ্থে আমাৰ ষ্টাফে আয়োজন কৰিছে এতিয়া খানা হয় ন অঁ বহুত ধন্যবাদ হয় আপোনাৰ আমি এনেই লগ পাম বাৰু মিছ কৰিম থাকিম হয় ন মিছ কৰিম নিশ্চয় কিন্তু মিছ কৰিলেও আমাৰ মাজে লগ পাম আৰু এতিয়া আনুষ্ঠানিকভাৱে লগ নাপাওঁ হয় এই যিহেতু আমাৰ এইটো প্ৰকৃতিয়ে আহিছোঁ হয় ন আমি সকলোৱে এদিন চাকৰিত জইন কৰিলে এদিনাখন অৱসৰ ল'বই লাগিব হয় এইটো চৰকাৰৰ যিটো আমাৰ নিয়ম মতে এতিয়া মোৰ সময় আহি পৰিলে হয় এতিয়া আপোনাৰ লগত কোন আহিছিল মোৰ মিছেছ আহিছিল আহিছিল ছাৰ আপোনাৰ ল'ৰা ছোৱালী কিমান মোৰ ছোৱালী এজনী ল'ৰা ছোৱালীজনী ল'ৰা এটা ন ছোৱালীজনী পঢ়ি আছে তাই এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব ল'ৰাটো পঢ়ি আছে ন হয় আপোনাৰ ঘৰত কোন আছে এতিয়া আমি 4জন আছোঁ হয় আপুনি বাইদেউ আৰু ল'ৰা ছোৱালী আপোনাৰ ঘৰটো ক'ত আছিলে মোৰ জামগুৰি চেতিয়া চুক বুলি কয় এতিয়া বেলেগ আপোনাৰ কেনেকৈ অনুভৱ হৈছে সেইটো মই নুসুধোঁ আৰু কাৰণ হয় নহয় অনুভৱটো আৰু কি ক'ম এতিয়া হয় এতিয়া আপুনি ধৰক ইয়াত দীৰ্ঘ জীৱনৰ এতিয়া অভিজ্ঞতা এই বিদ্যালয়ৰ লগত আপোনাৰ আছে হয় নহয় বহুত দীৰ্ঘ জীৱনৰ 32 বছৰ আপুনি কালি এই বিদ্যালয়ত আপুনি শিক্ষকতা কৰিলে যথেষ্ট আপোনাৰ ইয়াৰ পৰাই যথেষ্ট ছাত্ৰ ছাত্ৰীক আপুনি শিক্ষাদান কৰিলে আৰু এয়া অৱসৰ গ্ৰহণ কৰাৰ পিছত আপোনাৰ এনে পৰিকল্পনা আছে নিশ্চয় পৰিকল্পনা বুলি বিশেষ পৰিকল্পনা নাই সময়ত যিটো আহ্বান দিয়া সময়ত যিটো তাকে কৰিব লাগিব আমি বিদ্যালয়ৰ তৰফৰ পৰা আপোনাক মানে ধৰক এই আপোনাৰ অৱসৰকালীন জীৱনৰ এটা আপোনাৰ ভাল দিন যাপন কৰক তাৰে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ নতুন জীৱনৰ এটা আৰম্ভ সুন্দৰকৈ হওক আৰু আপুনি ধৰক কৰ্মৰত হৈ থাকক দীৰ্ঘজীৱী হওক তাৰে কামনা কৰিছোঁ আমি বিদ্যালয়ৰ তৰফৰ পৰা
হয় ধন্যবাদ ছাৰ। থেংক ইউ। মোৰ লগত আছে সহকৰ্মী আমাৰ চৰ্দাৰ বাইদেউ ৰেখা চমা বাইদেউ আছে। বাইদেউ আমাৰ সহকৰ্মী ছাৰ আমাৰ প্ৰতীক চেতিয়া ছাৰ আজি অৱসৰপ্ৰাপ্ত মানে এই মাহত হ'ব, তাৰ কাৰণে আমাৰ তেওঁৰ সন্মানতে আমাৰ ষ্টাফে আজি প্ৰীতি ভোজৰ আয়োজন কৰিছে। আপোনাৰ এই অনুভৱ কেনেকুৱা হৈছে? মোৰ অনুভৱ খুবেই দুখ লগা হৈছে। দুখ লগা মানে এইকাৰণেই হৈছে, আমি দুয়ো মানে ককাই ভাই নিচিনাকৈ একেখন স্কুলত LP স্কুলত পঢ়িছিলোঁ। হয়। মোৰ আগৰ বেটছত আছিলে তেওঁ, পিছৰ বেটছৰ মই, একেবাৰে ককাই ভনী আৰু ঘৰৰ ফালৰ পৰাও আমাৰ মানে আগৰ পৰা মানে কি আৰু বিশেষ সম্বন্ধ নাথাকিলেও মানে কি ওচৰৰ মানুহেই যে সম্বন্ধৰ নিচিনা তেজৰ নিচিনা তেনেকুৱা ধৰণৰ নিচিনা কাম কৰিছিল। আৰু আমি একেখন LP স্কুল একেখনতেই পঢ়া আৰু মানে খুব অমায়িক আছিলে আমাৰ ফটিক ককাইদেউ। এতিয়াও জোকাই থাকোঁ আৰু এতিয়াও মানে একেখন বিদ্যালয়তে এতিয়া মানে আমি চাকৰি পালোঁ যদিও, বিয়া হৈ আহিলোঁ যদিও, বেলেগ হৈ আছোঁ যদিও নিজৰ ককাই ভাই নিচিনাকৈ থাকোঁ আমি। প্ৰতিটো কথাতে ককাইদেউ যদি আপুনি বুলি নকওঁ, আমি তুমি বুলিয়ে কওঁ। আৰু আমাৰ মানে মুহুদিখন আমি এই ফটিক ককাইদেউৰ পৰাই খাওঁ। মই আৰু মোৰ সহকৰ্মী প্ৰিন্সিপাল কল্পনা গগৈ বাইদেউ দুয়োগৰাকী আমি তেওঁক জোকাই মেলি বিয়াখনো তেনেকৈয়ে পাতি দিলোঁ। স্কুটি এখন খোজকাঢ়ি সেইখনো তেনেকৈয়ে লোৱালোঁ, TV লোৱালোঁ। মানে তেওঁ মানে কি আৰু অকলে অকলে থাকে, ভাৱ চিন্তা অকলে থাকিলে মানুহৰ চিন্তা চৰ্চাবোৰ অকণমান বেলেগ হয়। সেইকাৰণে আমি দুয়োজনী একদম ভনীয়েকৰ নিচিনাকৈ লাগি ভাগি প্ৰত্যেকটো কথাতে আমি উৎসাহিত কৰি থাকিলোঁ তেওঁ মানে। এতিয়া যোৱাৰ সময়ত আজি প্ৰীতিভোজ পাতিছে, মনটো দুখেৰে একদম ভৰি পৰিছে, মানে ভাল লগা নাই। আৰু এমাহ আছে যদিও তথাপি আমি অতি আনন্দেৰে তেওঁকতো বিদায় দিবই লাগিব আৰু আগৰ নিচিনাকৈ থাকিবই লাগিব। কিন্তু আগৰ নিচিনা সদায় আমি লগ নাপাওঁ আৰু আমিও যাম অহা বছৰ। গতিকে আজিকালি ফোনৰ যোগাযোগ, গতিকে ফোনৰ যোগাযোগতে আমি মানে সম্বন্ধটো বজাই ৰাখিম আৰু সেইষা বুলিয়ে ভাবিছোঁ। হয় হয়, বঢ়িয়া। কিবা ছাৰক কিবা এটা ক'ব নেকি আপোনালোকে অৱসৰকালীন এতিয়ানে তেওঁ কিবা ক'বলগীয়া আছে নেকি? নাই ন? ককাইদেউনো এতিয়া কি ক'ম আৰু, সম্বন্ধটোতো আমি ৰাখিমেই আৰু তেজৰ সম্বন্ধ নহ'লেও আমাৰ মানে যিটো মই কৈছোঁ সৰুকালৰ যিটো সম্বন্ধ, তেওঁলোকৰ ঘৰৰ লগত আমাৰ ঘৰৰ যিটো সম্বন্ধ আছিলে দেই, সেই সম্বন্ধটো আমি আগলৈকে জীয়াই থকালৈকে বজাই ৰাখিম আৰু তেওঁ দীৰ্ঘায়ু হওক, ভাল ধৰণে নিজৰ কামত মন দিয়ক। এতিয়া ৰিটায়াৰমেণ্টৰ পাছততো আমাৰ কৰ্মবোৰেই বেলেগ হৈ পৰিব নহয়। এতিয়া কৰ্ম বেলেগ হ'ব। যিটো কৰ্মত আমি দিনৰ ভাগত স্কুলত ল'ৰাক পাঠদান কৰোঁ, সেইটো কৰ্ম হয়তো আমাৰ ঘৰত বেলেগ ধৰণৰ কৰ্ম হ'ব আৰু মনত পৰিব আৰু অলপ দিনলৈ। সেইটো কথা আৰু মোৰ আৰু ক'বলগীয়া ইমানেই। ভাল ধৰণে থাক, দীৰ্ঘায়ু হওক। ধন্যবাদ বাইদেউ। ক'ত আছে আমাৰ বিদ্যালয়ৰ কাৰ্যালয় বিশেষকৈ আপোনাৰ কাৰ্যালয় উচ্চ বৰ্গৰ আছে আমাৰ চৰ্দাৰ নীলিমাৰাণী বাইদেউ। আপুনিতো ছাৰক পাইছিলে, কিমান বছৰৰ কাৰণে পাইছিলে আপুনি? মই 2016 চনৰ ডিচেম্বৰত ইয়াত জইন কৰিছোঁ। তেতিয়াৰ পৰা পাইছোঁৱে আৰু ছাৰক ভাল লাগে মানে তেখেতৰ বিভিন্ন পৰামৰ্শও আমি লওঁ। মোৰ এটা বিশেষ মানে মনত পৰিছে এটা কাহিনী। মই যেতিয়া পশ্চিম ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰী স্কুলত আছিলোঁ, তেতিয়া মানে কি হয়, আমাৰ পে'মেণ্টবিলাক বেংকত লাইন পাতি ল'ব লাগে। মই এবাৰ মানে পুৰুষৰ লাইন আৰু মহিলাৰ লাইন মানে দুটা থাকে। মই পুৰুষৰ লাইনটোত তেখেত বহুত পিছত পৰেগৈ মানে। মই মহিলা লাইনটোত অলপ আগত আছিলোঁ। তাৰপৰা মানুহৰ ঠেলা হেঁচাতে মোক আৰু তেখেতে চেকখন দি দিলে নহয়। ময়ো ইমান নাচালোঁ, চেকখন দিলে, মই লৈ থলোঁ। চাই দিলে, পইচাটো ল'লোঁ। মই এতিয়া মানুহ কোনজন চিনি নাপাওঁ। তাৰপিছত মই চাই ফুৰিছোঁ আৰু মই এই পইচাখিনি ল'লোঁ নহয়, মই এতিয়া কাক দিম এতিয়া? যদি বেলেগেও মোৰ পৰা লৈ যায় বৰ ডাঙৰ কথা হ'ব। মই ইফালে চাইছোঁ, মানুহজনে অকণমান চেহেৰাটো মনলৈ আহে নেকি, ইফালে চাইছোঁ আহে নেকি, নাই, দেখা নাই নহয়। মই একেবাৰে আহি বেংকত তল পালোহি বিচাৰি। তেতিয়া তেখেতে গৈ ওলাই দিছেগৈ। তেতিয়াও মানে মোৰ সন্দেহে হৈছিলে, হয়নে নহয় এইজন বুলি। তেতিয়াতো চিনি নাপাওঁ, কাৰণ মই এখন স্কুলত নহয়। তেতিয়া মোৰ ধাৰণা হৈছে দেই, ধাৰণাটো মানে মোৰ এনেকুৱা হৈছে, ইমান সহজ সৰল মানুহো আজিৰ যুগত আছেনে? চিনাকি মানুহ এগৰাকীক চেকখন দি দিছে চহী কৰি। গতিকে মই তেতিয়াৰ পৰাই ভাবিছোঁ এইজন বহুত সহজ সৰল মানুহ দেই। আৰু অৱশেষত আহি তেখেতৰ লগতে মই ইয়াত সহকৰ্মী হিচাপে যোগদান কৰিলোঁহি। আৰু তেখেতৰ এতিয়া পেঞ্চনৰ কামখিনিও ময়ে আগবঢ়াই দিব লগা হৈছে। তেখেতক কৈছোঁ যে ইমান টেনশ্যন
ল'ব নালাগে। তেখেতে টেনশ্যন এটা লয় মাজে মাজে, কি হ'ব কি নহ'ব। মই কৈছোঁ চিন্তা কৰিব নালাগে, চব কাম সহজে হ'ব সেই বুলি ভাবি তেখেতক আশ্বাস দি সেইদিনা মই নিজেও গৈ তেখেতৰ ফাইলটো তাত কৰিলোঁ আৰু লখিমপুৰলৈ এইখিনিলৈকে কাম সুকলমে গৈছে বুলি ভাবিছোঁ। অনাগত দিনত ভালদৰে হ'ব কামবোৰ। আৰু মই এপাহতে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ভৱিষ্যত তেখেতৰ যি পৰৱৰ্তী কাৰ্যসূচী হ'ব ঘৰখনৰ লগতে সমাজৰ কিছু তাকে মানে হোৱা কাম কৰি জীৱনটো মানে সময়খিনি পাৰ কৰিব, সেইখিনিকে মই তেখেতৰ বাবে আশা কৰিছোঁ। ধন্যবাদ বাইদেউ। ছাৰৰ প্ৰতীক্ষিত ছাৰৰ সহধৰ্মিনী বাইদেউ, নমস্কাৰ। আজি আপোনাৰ ছাৰৰ সন্মানতে আমাৰ বিদ্যালয়ে তেখেতক খানা খুৱাইছে আৰু আপোনাক নিমন্ত্ৰণ কৰাইছে। কেনে অনুভৱ হৈছে আপোনাৰ? অনুভৱ বুলি ক'লেনো কি হ'ব, তেখেতে এখন স্কুলতে কৰ্মজীৱনৰ আৰম্ভণি মেলিছিলে আৰু আজি পাতনিয়ে আজি মানে শেষ বুলি নহয়, ফেব্ৰুৱাৰী মাহতে শেষ হ'ব আৰু তাকে আজি তেখেতৰ লগৰখিনিয়ে তেওঁক আজি কিবা মানে ভোজৰ আয়োজন কৰিছে, তেখেত খাবলৈ অহা নিচিনা হৈছে আৰু নিমন্ত্ৰণ কৰিছে। হয় হয় ঠিকে আছে বাৰু। অৱসৰকালীন আপোনালোকৰ জীৱনৰ আপোনাৰ দুয়ে এটা কি বুলি কয় সুখৰ এটা অৱসৰকালীন জীৱন যাপন কৰক তাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাক ধন্যবাদ অহাৰ কাৰণে। আমি নিমন্ত্ৰণ কৰিছিলোঁ, আপুনি নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে। ধন্যবাদ বাইদেউ। হয়। লোকেল কুকুৰাৰ মাংস আমাৰ গম নাই তো চালাড বিতৰণ কৰা হয়। চালাড ভাজি শুভ হয়তো বহিছে খাবলৈ, ষ্টাফ অকলে খাবলৈ বহিছে ইয়াত মিলাপ্ৰীতিৰে ষ্টাফ ৰুমত। এই ৰাহুলে কিবা কৰি আছে, তদাৰক কৰি আছে। ৰাহুল গগৈ তদাৰক কৰি আছে খাদ্য বিতৰণৰ। আৰু এই আমাৰ প্ৰসেনজিৎ মেধিয়ে মাংসবিলাক সমান বিতৰণ কৰি আছে ধুনীয়াকৈ। মৌচুমী বেগম ভাত ধুনীয়া মাংস প্ৰসন্নাই খাবলৈ লৈছে। আৰম্ভ কৰা এই কানুৱে ভাত বিতৰণ কৰি আছে। দিয়া অলপ দিয়া। আমাৰ ইউনিট ছেক্ৰেটাৰী ছাৰক দি আছে, মোক অলপ দিয়া। বিপুল শৰ্মা ছাৰ আমাৰ ইউনিট ছেক্ৰেটাৰী এইবছৰ। কানু দিল্লীত আজি ইলেকশ্যন হ'ল ন, ইলেকশ্যন ৰিজাল্ট হৈ গ'ল ন দিল্লী, বিজেপিয়ে দখল কৰিলে হয় ন। এইবুলি আমাৰ এইটো আনন্দ বেলেগ, এইটো আমাৰ পাৰ্টি।